হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছেনে বাৰু সকলো? পুনৰবাৰ এটা ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ আৰু আপোনালোককো মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক নৰসিংহ পাতৰ লগত লোকেল চিকেনৰ জালুকীয়া বনাই দেখুৱাম। যিসকলে খাইছে গম পাইছে নিশ্চয়, নহয়নে বাৰু? বহুত বেছি বঢ়িয়া লাগে। যিসকলে নাই খোৱা এবাৰ এই ভিডিঅ'টো চাই এনেদৰে বনাই খাই চাব। কেনে পালে কমেণ্ট এটা কৰি জনাবলৈও নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগেতো কি কৰিব লাগে জানেই, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি দিব, তেতিয়া আহিব লগা ভিডিঅ'বোৰ গম পাই থাকিব। গতিকে আৰু বেছি পলম নকৰোঁ, আহক তেনেহ'লে মই নৰসিংহ পাতৰ লগত লোকেল চিকেনৰ জালুকীয়া কিদৰে বনাইছোঁ ভিডিঅ'টো চাব। মই প্ৰথমতে নৰসিংহৰ পাতখিনি ধুই লৈছোঁ ভালদৰে, আৰু এতিয়া ধূলি বালি লাগি থাকে নহয়নে বাৰু? ধুই ল'লে ভাল হয়। আৰু এই ঘৰত মই এইখিনি শুকানে ভাজি ল'ম। আৰু এয়া মোৰ পাতখিনি ভজা হৈ গ'ল, মই এইখিনি কাঢ়ি লৈছোঁ। তেল দি লৈছোঁ মই ইয়াত মাংসৰ জোখত, আৰু তেলখিনি গৰম হ'ল। মই পিঁয়াজ 3টা কাটি লৈছোঁ ডাঙৰ ডাঙৰ চাইজৰ, আৰু মিহি মিহিকৈ কাটিছোঁ। আৰু পিঁয়াজখিনি যিহেতু হ'বলৈ আৰু অকণমান বাকী আছে, সেয়েহে মই আৰু এটা কাম কৰি লওঁ। আনটো চৌকালৈ ট্ৰান্সফাৰ কৰি দিছোঁ। মই ইয়াতে টাৱা এখন পাতি লৈছোঁ। টাৱাখন গৰম হোৱাত মই ইয়াত শুকান জলকীয়া 6-7টামান দি লৈছোঁ, আৰু দিছোঁ গোটা ধনিয়া, আৰু দিছোঁ গোটা জিৰা। এইখিনি মই এতিয়া শুকানে ভাজি ল'ম। আৰু এইখিনি মোৰ ভজা হৈ গ'ল, মই গেছটো অফ কৰি দিছোঁ। ঠাণ্ডা হ'লে মই এইখিনি মিক্সিং জাৰটোত পিচি ল'ম। এতিয়া মই পিঁয়াজৰ কালাৰটো চেঞ্জ হৈছে, ইয়াত চিকেনখিনি দি দিছোঁ। আৰু চিকেনখিনিত মই এতিয়া সৰু আলু, যিটো গুটি আলু হয় তাৰ ডাঙৰটো লৈ লৈছোঁ, ডাঙৰ চাইজৰ আলুটো, আৰু এইখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া জোখমতে দিছোঁ নিমখ হালধি। এতিয়া যদি গুটি আলুৰ দিনত এনেকৈ খাই নাচায়, তেতিয়া গুটি আলুকেইটাই বেয়া পাব, নহয়নে বাৰু? নে কি কয়? হালধি দি লৈছোঁ। আৰু এইখিনি যিহেতু লোকেল চিকেন হয়, সেয়েহে টাইম লাগিব অলপ সিজোতে, আৰু মই এইখিনি ঢাকনিখন লগাই অলপ সময় ভাজি ল'ম। এতিয়া দিছোঁ মই আদা নহৰু পেষ্ট অকণমান সৰহকৈ লৈ লৈছোঁ, আৰু সেয়াও দি দিছোঁ ইয়াতে। যিখিনি মই জিৰা, ধনিয়া আৰু শুকান জলকীয়া পিচি লৈছিলোঁ শুকানে, সেইখিনি ইয়াতে দি দিছোঁ। এটা জোখত দি ল'ব যিমানটো দৰকাৰ হয়। আৰু ভজা মছলা লোকেল চিকেনত হওক বা খাহী মাংসতে হওক, গোটেই নিজে বহুত টেষ্টি বঢ়িয়া লাগে, নহয়নে বাৰু? ইমান সুন্দৰ এটা গোন্ধ ওলায়। আৰু এতিয়া চিকেনখিনি 50% সিজিছে, বাকী 50% সিজিবলৈ বাকীয়ে আছে। আৰু এনেকুৱাতেহে মই ইয়াত জালুকখিনি এড কৰিম। জালুকখিনি পিচি লৈছোঁ শুকানে, আৰু যদি আপোনালোকে গুড়া কৰি দিয়ে পানী দি, তেনেকৈও দিব পাৰে। আৰু এইখিনি ঘৰুৱা জালুক হয় বাবে বহুত বেছি জ্বলা হ'ব, সেয়েহে মই অকণমান কমেই দিছোঁ। আপোনালোকে নিজৰ পচন্দৰ জ্বলাটো দি ল'ব, যিমানটো জ্বলা আপোনালোকে ভাল পায় খাবলৈ। আৰু এইখিনি এয়া হৈ গ'ল, মই এতিয়া ইয়াত লাষ্ট এই নৰসিংহৰ পাতখিনি দি দিছোঁ। এনেদৰে আপোনালোকে লোকেল চিকেনৰ জালুকীয়া খাই চাবচোন বাৰু নৰসিংহৰ লগত, বহুত বেছি বঢ়িয়া লাগিব। এইখিনি মোৰ এতিয়া হৈ গ'ল, মই বাউল এটালৈ এইখিনি উলিয়াই দি থৈছোঁ আপোনালোকক। গেছটো অফ কৰি লৈছোঁ। আৰু এয়া দেখিলে মই বাউলটোলৈ সকলোখিনি উলিয়াই দিলোঁ। এনেদৰে বিশেষকৈ উইণ্টাৰ ছিজনত খাই চাবচোন, বহুত বেছি মজা লাগিব।
খাই চাব, কেনে পালেও জনাব আৰু পুনৰ এনেধৰণৰ সুন্দৰ ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ আকৌ আহিম, আকৌ লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰিছোঁ। আজিলৈ আহোঁ তেন্তে, বাই বাই।